Hey guys, welcome back my KGF. Oh sorry, KGF নহয়. Welcome back my YouTube channel DS Vlogs and Travel. আজি আছোঁ আমি ইউনিভাৰ্চেল ষ্টুডিঅ' তো বঙাইগাঁও শ্বপিং মল আৰু বঙাইগাঁৱত বহুতো শ্বপিং মল আছে যদিও এইটো শ্বপিং মল আপোনালোকে অলপ বেলেগ ধৰণৰ পাব। আৰু ভিতৰলৈ যোৱাৰ আগতে আপোনালোকৰ হয়তো গাড়ী বা বাইক কাৰ লৈ আহিব। তো পাৰ্কিংটো আছে এইফালে দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু পাৰ্কিংটো আগত দেখাই লওঁ, তাৰপিছত আমি ভিতৰলৈ গৈ আছোঁ। আহি যাব আৰু আপোনালোকে চাব পাৰে পাৰ্কিংটো ইয়াতে ব্যৱস্থা কৰা হৈছে আৰু বেছিকৈ নাযাওঁ, ভিতৰৰ পৰা গৈ চাব লাগিব ভিতৰত কি আছে অলপ। আৰু এইফালে বাহিৰৰ বস্তু চাওঁ, মানে নতুনকৈ অ'পেন কৰিছে কিন্তু বনোৱা হোৱা নাই, বনোৱা হৈ আছে। কিন্তু আপোনালোকে আহিব আৰু চাই থাকক। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ সোমাই অহাৰ লগে আগতে পাব আপোনালোকে KGF। চৰি, বাৰে KGF কিয় আহি আছে? KGF নহয়, মানে এইটো KFC চাই আৰু বৰ্তমান যিহেতু KGFটো ৰানিং হৈ আছিল আৰু এইটো সেইকাৰণে মুখত আহি গৈছিল। তো KGF নহয়, চৰি, ইয়াতে চাব পাৰে KFC আছে। আপোনালোকে কিবা খাবলৈ মন গ'লে আগতে খাই ল'ব, ইয়াতে খাই বা ভিতৰত সোমাই গৈ তাৰপিছত ওলাই যোৱাৰ সময়ত খাব পাৰে। আৰু চাওক, তো এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। তো বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু খাই যাব। আমি ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু ইয়াতে যাব পাৰে আপুনি যিফালে যাব এইফালে ৰাস্তা বহুত বিচাৰি পাব। ওপৰত চিনেমা আছে। তো এনেকুৱা এইটো এটা শ্বপিং মল য'ত শ্বপিঙৰ লগতে মুভি চিনেমা চাব পাৰিব। আৰু বৰ্তমান নতুন চিনেমা লাল সিং চন্দা এইটো ৰানিং চলি আছে, চাব পাৰে। আৰু আপোনালোকে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ইয়াতে ক্ৰয় কৰিব পাৰে। বঙাইগাঁও আৰু দ্য ইউনিভাৰ্চেল ষ্টুডিঅ' এইটো শ্বপিং মলত আহি আপোনালোকে এনজয় কৰক, লগতে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰক, শ্বপিং কৰক আৰু চাই থাকক এতিয়া। সকলো বস্তু দেখাবলৈ এতিয়া আমি আহিছিলোঁ এটা নেক্সট নতুন এটা ফ্ল'ৰত। ইয়াতে কি আছে একেলগে আমাক চাই যাওঁ। এইফালে চাওক, একেধৰণৰ বিভিন্ন সামগ্ৰীসমূহ আছে। ওপৰফালে গৈ চাওঁ আৰু কি আছে, কেনেকুৱা কি বনাই আছে। আৰু আজি মলত আছে মোৰ ফ্ৰেণ্ড দেৱময় পাল। হাই, মোৰ নামে ছেম নাম দেৱ। তো আজি প্ৰথমবাৰ হয়তো দেখা পাইছে, আগতে মোৰ ব্লগত দেখা পোৱা নাই। আৰু আহিছোঁ আজি বঙাইগাঁৱত, বেলেগ কামত এটা আহিছিলোঁ, কিন্তু তাতে মানে অলপ সময় পোৱাৰ বাবে আমি এই মলটো নতুনকৈ হৈ আছে তো চাবলৈ আহিলোঁ। মোৰ লগতে আপোনাৰ লগত চাই থাকক। বঙাইগাঁৱত নতুনকৈ অ'পেন কৰি আছে আৰু এতিয়ালৈকে চাব পাৰে ভালকৈ অ'পেন হোৱা নাই, কিন্তু মলটো সঁচাকৈ বহুত ধুনীয়া হ'বলৈ গৈ আছে। তো আপোনালোকে আহিব আৰু প্ৰয়োজনীয় সামগ্ৰীবোৰ ইয়াৰ পৰা লৈ যাব, চাই থাকক। তো বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা শ্বপিং মলত আহিছোঁ আৰু পাৰে অ'পেনিং হৈছিলোঁ যে ভালকৈ মানে সম্পূৰ্ণ এতিয়ালৈকে হ'ব পৰা নাই। আৰু সম্পূৰ্ণ হ'লে হিচাপে এইটো বঙাইগাঁৱৰ ভিতৰতে এটা শ্ৰেষ্ঠ শ্বপিং মল হ'ব। আৰু আপোনালোকে প্ৰয়োজনীয় সামগ্ৰীবোৰ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। এইবিলাক চাব পাৰে, লেডিছৰ সামগ্ৰীবোৰ আছে, মহিলাসকলৰ চাব পাৰে। চাওক আৰু কেনেকুৱা ক'ত কি আছে, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু তেতিয়াহ'লে গম পাব কেনেকুৱা কি, আৰু আপোনালোকে আহি মানে এনজয় কৰিব পাৰিব। প্ৰয়োজনীয় সামগ্ৰীসমূহ ভাল বস্তু ল'ব পাৰিব। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো আপোনালোকে চাব পাৰিলে যে লেডিছসকলৰ সামগ্ৰীবোৰ কেনেকুৱা কি ধৰণৰ। এতিয়া আমি আৰু ওপৰলৈ গৈ আছোঁ য'ত জেণ্টছসকলৰ বস্তু সামগ্ৰীবোৰ আছে, চাব পাৰে। তো চাওক, জেণ্টছসকলৰ যিমান ভাল বস্তু আছে, কেতিয়াবা মন গ'লে যি বস্তু বা সামগ্ৰী ল'ব মন আছে তেতিয়া বঙাইগাঁৱৰ ভিতৰত আহি যাব আৰু আপোনালোকে সুন্দৰ সুন্দৰ বস্তু ক্ৰয় কৰিব পাৰিব। ভিতৰত চাব পাৰে।
নিশ্চয়কৈ আহিব আৰু প্ৰয়োজনীয় সামগ্ৰীবোৰ ক্ৰয় কৰি যাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু কি কি আছে ইফালে চাওক। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। আমি গৈ আছোঁ ওপৰৰ ফালে, য'ত ইউনিভাৰ্চেল চিনেমা চাব পাৰিব। এইটো এটা এনেকুৱা শ্বপিং মল য'ত আপোনালোকে শ্বপিং কৰাৰ লগতে চিনেমা চাব পাৰিব। আমি ইয়াতে চাব পাৰে, ইয়াতে মানে টিকেটটো পাব, প্ৰাইচ কাৰ্ড লিখা আছে, গোল্ড 120 M 140 এনেকুৱাকৈ চাব পাৰে। আৰু ইয়াতে কিছুমান কণ্ডিশ্যন দিয়া আছে যে 3 ইয়াৰ্ছৰ ওপৰত গ'লে টিকেট ল'ব লাগিব। আৰু পিছফালে যাওক, ইয়াতে চাওক কি ফিল্ম কি মুভি চাওক, লাল সিং চন্দ্ৰ চলি আছে। আৰু এইটো কি আছে, গৌগুল মুভি বৰ্তমান এইটো মানে ৰানিঙত আছে আৰু চাব পাৰে আপোনালোকে। আৰু ওপৰৰ পৰা কি আছে চাওক, এনেকুৱা এটা শ্বপিং মল এইটো, য'ত আপোনালোকে মানে শ্বপিঙৰ লগতে ভিডিঅ' এনজয় কৰিব পাৰিব আৰু শ্বপিং কৰিব পাৰিব। তো নিশ্চয় আহিব আৰু টিকেট লোৱাৰ পিছত আপোনালোকে ভিতৰত সোমাব পাৰিব। আপোনালোকে আহিছে নেকি? মানে কথাটো এনেকুৱা হ'ল যে আপোনালোক ইমান ডাঙৰ শ্বপিং মলটো, লগতে চিনেমা যিহেতু আছে আৰু বহুত ডাঙৰ হয়, তো আপোনালোক দেখাওঁতে মানে ভাল লাগিল যে অলপ ৰেষ্ট লৈ আছিলোঁ। তো একো নাই, তো আজিলৈ ইয়াতে সামৰিলোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা ঠাইত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰি আছে আৰু ভিডিঅ'বোৰ প্ৰথমবাৰ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সংযোগ হৈ থাকিব। এনেকুৱা নতুন নতুন ভিডিঅ' আৰু ভাল ভাল ভিডিঅ' আহি থাকিব। তো আজিলৈ বাই, টেক কেয়াৰ, পিএছ বক্স।